নমস্কাৰ সকলোকে ইমান হোম টুৰৰ ভিডিঅ' খুজি আছিলে সো ফাইনেলি আজি মই ভিডিঅ'টো কৰিম বুলি ভাবিছোঁ আৰু যেহেতু আজি কাম চাম নাই একো গতিকে আজি মই ভিডিঅ'টো শ্বুট কৰোঁ আৰু আপোনালোকক দেখাও দিওঁতে দেৰি হ'ব পাৰে অকমান এডিট কৰিব লাগিব সো দেখুৱাই লওঁ এয়া বাহিৰৰ পৰা ঘৰটো এনেকুৱা বহুত বেছি ধুনীয়া আৰু ডাঙৰ ঘৰ নহয় কিন্তু বহুত বেছি মৰমৰ ঘৰখন সো বলক আপোনালোকক বহুত ৰ'দ দিছে আজি বৰষুণ কমিলে ইয়াত চিৰিবোৰ আছে মই দেখুৱাব নাজানো ভালকে তথাপিও আপোনালোকক দেখাইছোঁ আৰু যিমানখিনি পাৰোঁ ইয়াত আছে খিৰিকী তাৰপিছত এয়া বাৰান্দাখন আৰু ইয়াত মা আৰু মই বহি চাহ খাওঁ ৰাতিপুৱা সদায় সো সোমাই গৈ প্ৰথম ৰুমটো হৈছে আলহী থকা ৰুম কোনোবা আলহী আহিলে এইটো ৰুমত থাকে আৰু আলহী আহাই নাই বাৰু কিন্তু থাকিব আহিলে এইটো ৰুমতে আৰু ইয়াৰ পৰা আমাৰ ঘৰটো দেখি আগৰ ঘৰটো আপোনালোকে সুধি থাকে যে মই আমাৰ ঘৰত কোনো নাথাকে নেকি সেইটোৱে ওচৰতে আছে আমি একে জেগাতে আছো গতিকে অহা যোৱা চলিয়ে থাকে দিনত কিমানবাৰ যে অহা যোৱা চলি থাকে সো সেইটো হৈছে আমি আগত যোনটো ঘৰত আছিলো সেইটোৰো হোম টুৰ দিছিলো আৰু এইটো মই সো তাৰ পাছত যাম আমি এইটো হ'ব ড্ৰয়িং ৰুম কেতিয়াবা সোফা আনিলে ও মা যাও তুমি গাখীৰ আনো বোলে নতুনকৈ আৰু আৰম্ভ কৰিছোঁ সো এইটো হৈছে ড্ৰয়িং ৰুমটো আপোনালোকে দেখিছে লাইট লগোৱা হোৱা নাই যিহেতু দিনৰ সময় আৰু সৌটো মন্দিৰটো আপোনালোকক মই লিংকো দিছিলোঁ এইটো মন্দিৰৰ কথা বহুতে সুধিও আছিলে আৰু এই কাৰ্টেনবোৰো মানে অনলাইনৰ পৰাই আনিছোঁ কাৰোবাক লিংক লাগিলে দিব পাৰিম বাৰু আৰু এই বগাখন মাজত এখন বেলেগ দি দিছোঁ ইয়াৰো মাজত বগা দি দিছোঁ এয়া খিৰিকী বহুত বেছি ধুনীয়া পোহৰ আহে আৰু তাত এইবোৰ কলচীবোৰ ৰাখিছোঁ আৰু ইয়াত সোফা আনিলে কেতিয়াবা থ'ম বাৰু পইচা পাতি হ'লে আৰু যিয়েই নহওক তাৰপাছত এয়া হৈছে মোৰ আৰু মাৰ ৰুমটো য'ত আমি থাকোঁ ডাঙৰ ভতিজাজনীও থাকে আমাৰ লগতে আৰু এইখন বিচনাত ডাঙৰ ভতিজাজনী আৰু মা থাকে আৰু এইখনত মই থাকোঁ আৰু এইটো গডৰেজৰ দৰ্জাখন ভাঙিছে সেইদিনা গতিকে এইখন লগোৱা হোৱাই নাই আৰু কাপোৰবোৰ তেনেকৈ আছে চলি যায় আৰু ওপৰত সাজা এইকেইখন আমাৰ ঘৰত থাকিবই লাগিব নহয়নে বাৰু ইয়াত বস্তুবিলাক থ'বলৈ বহুত বেছি সুবিধা হয় আৰু এইখন মোৰ আগতে কিতাপ থোৱা আছিলে এতিয়া কাপোৰ থোৱা হ'ল আৰু এইখনো মই অনলাইনতে অৰ্ডাৰ কৰিছিলোঁ গতিকে এইখনৰো লিংক লাগিলে মই দিব পাৰিম আৰু ইয়াত মোৰ ৰিং লাইট দুটা এইটো ৰিং লাইট মোৰ অৱশ্যে অনাৰ দুদিন পিছতে বেয়া হ'ল কাম নাই এইটো আৰু এইটো পিছে দামৰ অলপমান এইটো অলপমান বেছি যত্ন কৰি ৰাখোঁ আৰু ইয়াৰ বাহিৰৰ পৰা এখন দৰ্জা আছে আৰু ইয়াৰ টেংকিৰো অৱস্থা মানে ফ্ৰেমটোৰ অৱস্থা দেখিছেনে এই বৰষুণত ভাগিয়ে গ'ল অকণমান হেলনীয়া হৈ গৈছে আৰু এয়া বাহিৰৰ পিনে বহুত লেতেৰা হৈছে চাফা কৰাই নাই আৰু সেইটোৱে আমাৰ মৰমৰ ঘৰটো তাত মই চাই থাকোঁ আৰু বলক পাকঘৰটো পিনে লৈ যাওঁ আপোনালোকক পাকঘৰটো চাগে মোৰ দেখিছে ভিডিঅ'বোৰত শ্বৰ্ট ভিডিঅ'বোৰত প্ৰথমৰ পৰা দেখাম এইটো হৈছে পাকঘৰ এয়া ডাইনিংখন তাৰপাছত এয়া বেচিনটো এয়া একদম সম্পূৰ্ণভাৱে দেখুৱাই দিছোঁ পাকঘৰটো কেনেকুৱা লাগিছে জনাব পিছে এইটো কেতিয়াবা ভৱিষ্যত মডুলাৰ কৰিম বুলি এনেকৈ থৈ দিছোঁ আৰু এনেকৈয়ে থাকি যাব চাগে বহুত বছৰ থৈ দিলে কামবোৰ ৰৈয়ে যায় আৰু এয়া ফ্ৰিজটো নতুনকৈ লৈছোঁ আৰু এইবোৰ এনেকৈ আছে আৰু পাকঘৰটো পিছে মোৰ বহুত বেছি ভাল লাগে কিয়নো বাহিৰত বহুত বেছি গছ-গছনি আছে গতিকে চাই ভাল লাগে আৰু এই পাকঘৰটো আমাৰ মৰমৰ পাকঘৰটো আৰু ইয়াত আছে বাথৰুমটো দেখুৱা নাই দেখাও দিয়ক বাপৰে বহুত টান হৈ আছে এয়া বাথৰুমটো হ'ব সেইটো যে মই অনলাইনত আনিছিলোঁ এয়া আমাৰ বাথৰুম সো এইটোৱে হৈছে আমাৰ মৰমৰ ঘৰখন বহুত বেছি ডাঙৰ ঘৰ নহয় সো মোৰ ঘৰটো দেখুৱাই দিলোঁ পটকৈ হৈয়ে গ'ল সৰু ঘৰ গতিকে আপোনালোকে বহুত বিচাৰি আছিলে হোম টুৰটো গতিকে আজি দেখুৱাই দিলোঁ ফাইনেলি আশা কৰোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো আৰু আজি ভিডিঅ'টো আছিল ইমানেই